হেল্ল' গাইছ, তো আজি হৈছে সৰস্বতী পূজা। তো সেইকাৰণে আমি গা পা ধুই এতিয়া ওলালোঁ পূজা চাবলৈ দুয়োজনে। তো আমি গাড়ীৰে আহিলোঁ এতিয়া এটা চাপতগ্ৰাম এখন স্কুলত। আৰু ইফালে কিমান ধুনীয়াকৈ সজাইছে মণ্ডপটো দেখিছেনে। তাৰপিছত আমি ইয়াত খিচিৰি খালোঁ অলপ, খাই পিনে এতিয়া আহিলোঁ আৰু এখন স্কুলত। তাৰপিছত আৰু বহুত জেগাত ফুৰিলোঁ খোজকাঢ়ি। তাৰপিছত এতিয়া আমি আহিলোঁ চাপতগ্ৰাম কলেজলৈ। আহি দেখিলোঁ ইয়াত কোনো নাই, তো সেইকাৰণে আমি আহিলোঁ এটা দোকানত খাবলৈ। তো ইয়াত কিবা খাই তাৰপিছত আমি আহিলোঁ আশ্ৰমলৈ, এটা মন্দিৰত। তো ইফালে আহি দেখিলোঁ ইফালে বহুত মানুহ আহিছে, মানে ইয়াত পৰিৱেশটো ইমান ধুনীয়া, সেইকাৰণে সকলোৱে আহিছে ইয়াত মন্দিৰত ফটো উঠিবলৈ। তো আমিও আহিলোঁ এতিয়া ফটো উঠিবলৈ। তাৰপিছত অলপমান ফটো উঠি এতিয়া আমি ঘৰলৈ যাম, মানে সেইকাৰণে বহুত আগতে আহিছোঁ, পলম হ'ল। তো আজিলৈ ইমানেই, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বাই গাইছ।